এভৰিৱান আজি পূজালে ওলাইছো গটিকে আজি এটা ভ্লগ দিব বিচাৰিছো সৰু পূজাৰ ভ্লগ এটা গটিকে আজি আমাৰ ঘৰৰ সকলোৱে ওলাইছো মা মই আৰু ভাইজি গটিকে সৰু এটা পূজাৰ ভ্লগ এটা আনিছো আপোনালোকৰ ওচৰলৈ আশা কৰিছো আপোনালোকে নিশ্চয় ভিডিওটো ভাল পাব সো আহক আমাৰ আজি এই ভ্লগটো আৰম্ভ কৰো এতিয়া মা আৰু ভাইজিৰ লগত একেলগে পূজা চাব গৈ আছো দেখিছে ৰাস্তাত কিমান ভিৰ হৈছে হয় যোৱাবাৰ নিচিনা ইমান ভিৰ নাই যদিও তথাপিও এতিয়া কোভিডৰ সময়ত মানুহ যথেষ্টখিনিয়ে ওলাইছে আপোনালোকে দেখিছে আমি ওলাই আহিছোঁ এনেকৈ আৰু যিহেতু মানুহৰ ভিৰতে এটা সেলফি এখন ল'লোঁ সেলফি এখন লৈছোঁ তাৰ মাজতে কেইখনমান সেলফি ওচৰৰ মণ্ডপতে লৈছোঁ গতিকে এনেকৈয়ে গৈ আছোঁ আমি এতিয়া এয়া চাওক এয়া আমি লক্ষী মন্দিৰৰ পূজা দেখাইছোঁ বেলতলা লক্ষী মন্দিৰৰ খুব ধুনীয়াকৈ সজাইছে আগতে আৰু ভালকৈ সজাই যিহেতু এটা কোভিড বিধিৰ কাৰণে এনেকৈ চিম্পুলকৈ সজাইছে আৰু ভাল লাগিছে যথেষ্ট মানুহ বহুত হৈছে সমাগম আৰু গতিকে এতিয়া আমি তালৈকে যাব লৈছোঁ হয় এয়া দেখিছে খুব সুন্দৰকৈ কৰিছে ডেকোৰেশ্যনবিলাক বিৰাট ধুনীয়া আৰু যথেষ্টখিনি ভক্তগণ ৰাইজ উপস্থিত হৈছে তাতে গতিকে মানুহৰ প্ৰট'কল মানিয়ে ফটো উঠাইছোঁ আৰু বেছি সময় থাকিবলৈ দিয়া নাই যিহেতু গতিকে এনেকৈ খুব সুন্দৰকৈ যিখিনি পাৰোঁ তেনেকৈ লৈছোঁ আৰু ভাল লাগিছে বহুত কম সময়ত এখন পূজা অনুষ্ঠিত কৰিছে আৰু গৈও ভাল লাগিলে আৰু মাৰ ওচৰতো আশীৰ্বাদ ল'লোঁ আৰু ভাল লাগিছে এখন পূজাত বহুত দিনৰ মূৰত আশীৰ্বাদ লৈছোঁ এনেকৈ আৰু ইয়াৰ পিছতে আমি পূজা আশীৰ্বাদ লৈ গৈ আছোঁ আমি আন এখন পূজা মণ্ডপলৈ আৰু এনেকৈ ভাল লাগে যিহেতু পূজাৰ সময়ছোৱা গৈ ভাল লাগে যথেষ্ট চ' ব'লক আমিও এনেকৈ গৈ আছোঁ পূজাৰ ওচৰতে এনেকৈ সৰু সৰু মেলা হয় সদায় প্ৰতি বছৰে আৰু ইয়াৰ কাষতে ধুনীয়া ধুনীয়া আছে গিফ্ট আছে সৰু সৰু বেগ ওলাইছে বাচ্চাবিলাকৰ পুতলা সামগ্ৰী বা ঘৰৰ ধুনীয়াকৈ সজাই থ'ব বস্তু আৰু কাষতে আছে মিঠাই যিহেতু বহুত মানুহ আছে সেইকাৰণে তাত দেখুৱাগৈ নাই খুৰমা হওক বা জেলেপি হওক নামকিন হওক হয়তো আপোনালোকে কিনিছে ইয়াতো বহুত ওলাইছে আৰু তাৰ লগতে এয়া চব বাচ্চাবিলাকে লোৱা বহুত সামগ্ৰী ওলাইছে আৰু ভাল লাগে পূজা সামগ্ৰীবিলাক এনেকৈ দেখিয়ে ভাল লাগে মানুহেও কিনিছে বহুতে আৰু আমিও মা আৰু ভাইটিয়ে চাই আছে আমি খোৱাৰ কাৰণে আমি চাই আছোঁ গতিকে সেইপিনে গৈছোঁ আমি আৰু এনেকৈ গৈ আছোঁ আমি বহুত ভাল লাগিছে যিহেতু মানুহৰ লগত এনেকৈ খাই গৈয়ে যথেষ্ট ভাল লাগে 더는 참을 수 없을 것 같아 매번 거짓말로 흔들어 난 나를 모든 게 다 상처로 남아 이미 어긋나버린 너와 나 하루하루 쌓여가고 있는 식어버린 내 맘 이제 내겐 이 자리는 없어 돌이킬 수도 없어 지쳐가나봐 내가 Bye 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 leave me bye There's no reason why Bye bye reason why 놓아줄게 널 이제는 leave me bye But you still leave my leave my mind আৰু নৱমীটো আমি এনেকৈ উঠালোঁ হয় নৱমীৰ ভিডিঅ' দিয়া নাই জাষ্ট উঠিলোঁহে ফটো আৰু ঘৰৰ মানুহৰ লগত উঠি এনেকৈ শৰাই দিলোঁ পূজা অৰ্চনা কৰিলোঁ নৱমীৰ দিনাখন ভাল লাগিলে ঘৰৰ মানুহৰ লগতো নৱমীৰ দিনাখন ফুৰি গতিকে নৱমীৰ ভিডিঅ' তেনেকৈ আপলোড কৰা নাই আৰু ওচৰে পাঁজৰে যিখিনি গৈছিলোঁ নৱমীৰ দৃশ্য গতিকে এইখিনি নৱমীতে গৈছিলোঁ ওচৰৰ দোকানতে গৈছিলোঁ আৰু তাৰপৰা আমি খোৱা বস্তু এটা কিনি আনিলোঁ চ' এয়াই আছিলে আমাৰ যিটো পূজাৰ এটা সৰু ভিডিঅ' হয় আৰু খোৱাৰ বস্তু কিনি এতিয়া আমি ঘৰলৈ ওলাইছোঁ আৰু এতিয়া লাহে লাহে ঘৰতে পেট পূজা কৰিম যিহেতু কোভিডৰ কাৰণে বাহিৰত খোৱা নাই বস্তুখিনি পেকেট কৰি লৈ গৈছোঁ
চ' সেইটো কাৰণে আশা ৰাখিছোঁ আপোনালোকৰ নিশ্চয় পূজাটো ভালে ভালে গ'ল চ' ফ্ৰেণ্ড অলপ দিওঁতে দেৰি হ'ল ভিডিঅ'টো গতিকে আজিলৈ আমাৰ এই পূজাৰ ভিডিঅ' ইমানতে অন্ত পৰিছোঁৱে আকৌ লগ পাম আন এটা নতুন ভিডিঅ'ত সকলোলৈ পূজাৰ শুভেচ্ছা জনাইছোঁ